Welcome to Hidden Point. নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ উৎপাদক আৰু গুণিতক, অৰ্থাৎ উৎপাদক আৰু গুণিতক আমি কেনেকৈ উলিয়াম বা কোনো এটা সংখ্যাৰ উৎপাদক বা গুণিতক উলিয়াব দিলে আমি কেনেদৰে উলিয়াম সেই বিষয়ে আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আজি আমাৰ আলোচ্য বিষয়বস্তু হৈছে সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক আমি কিদৰে উলিয়াম। আগবাঢ়িছোঁ প্ৰথমতে সাধাৰণ উৎপাদক অৰ্থাৎ কমন ফেক্টৰ্ছ। ইয়াত লক্ষ্য কৰিব আমি দুটা উদাহৰণ লৈছোঁ। প্ৰথম উদাহৰণটো হৈছে 8 আৰু ছেকেণ্ডটো হৈছে 12। এতিয়া সাধাৰণ উৎপাদক উলিয়াব হ'লে আমাক কমেও এজোৰ সংখ্যা লাগিব, অৰ্থাৎ দুটা সংখ্যা লাগিব। এটা সংখ্যাৰ আমি সাধাৰণ উৎপাদক উলিয়াব নোৱাৰোঁ। এটা সংখ্যাৰ আমি উৎপাদক আৰু গুণিতক উলিয়াব পাৰোঁ, কিন্তু সাধাৰণ উৎপাদক বা সাধাৰণ গুণিতক উলিয়াব দিলে আমাক দুটা সংখ্যা দিয়া থাকিব। আমাৰ প্ৰথম সংখ্যাটো হৈছে 8। এতিয়া 8ৰ উৎপাদকসমূহ আমি উলিয়াই লওঁ। 8ৰ উৎপাদকসমূহ উলিয়াবলৈ হ'লে উৎপাদক উলিওৱা নিয়মটো হৈছে যিবোৰ সংখ্যাৰে এই 8টোক হৰণ যাব বা 8ক হৰণ যাব সেইকেইটাই হৈছে উৎপাদক। এতিয়া চাওক, 1ৰে 8ক 8 বাৰ হৰণ যায়। নেক্সট 2ৰে 4 বাৰ হৰণ যায়। নেক্সট আহিব আমাৰ 3ৰে হৰণ যাবনে 8ক? সম্পূৰ্ণৰূপে 3ৰে হৰণ নাযায়। সম্পূৰ্ণৰূপে হৰণ যোৱা অৰ্থ এইটোৱে যে আমি যিটো সংখ্যাৰে এই 8টোক হৰণ কৰিম, হৰণ কৰিলে ইয়াৰ ভাগশেষ 0 হ'ব লাগিব, অৰ্থাৎ ভাগশেষ কোনো ধৰণৰ ভাগশেষ বাকী ৰ'ব নালাগিব। এতিয়া 3ৰেতো 8ক হৰণ নাযায়, তাৰপিছত 4ৰে যাব। 4ৰে কেইবাৰ যাব? 4 দুগুণ 8, অৰ্থাৎ আমি এই দুটা সংখ্যাই পাম। অৰ্থাৎ 4ক যদি আমি এতিয়া যদি আমি 4ক 4 দুগুণ 8, অৰ্থাৎ 4ৰে হৰণ কৰিলে কি পাম? 8 পাম। কিন্তু এই 4 পূৰণ 2 এই সংখ্যাটো আমি ইতিমধ্যে ওলোটাকৈ ইয়াত পায়ে থৈছোঁ, অৰ্থাৎ 2 পূৰণ 4 হ'লে কি হ'ব? 4 পূৰণ 2 হ'ব। এতিয়া নেক্সট আহিছোঁ আমি 12লৈ। এইকেইটা হৈছে 8ৰ উৎপাদক। এতিয়া আমি 12ৰ উৎপাদক উলিয়াই লওঁ। 12ৰ উৎপাদক উলিয়াব হ'লে আমি কি কৰিব লাগিব? 1ৰে যদি আমি 12ক হৰণ কৰোঁ কেইবাৰ পাম? 12 বাৰ। নেক্সট 2ৰে যদি আমি হৰণ কৰোঁ কেইবাৰ পাম? 6 বাৰ। 3ৰে যদি হৰণ কৰোঁ কেইবাৰ পাম? 4 বাৰ। আকৌ যদি 4ৰে হৰণ কৰোঁ কেইবাৰ পাম? 3 বাৰ। নেক্সট 5ৰে নাযায় 12ক হৰণ, 6ৰে যাব। 6ৰে হৰণ কৰিলে কেইবাৰ পাম? 2 বাৰ। আমি ইতিমধ্যে পাই থৈছোঁ, গতিকে আমি ইয়াত লিখি নাথাকোঁ। নেক্সট 7ৰে নাযায়, 8ৰে নাযায়, 9ৰে হৰণ নাযায়, 10ৰে নাযায়, 11ৰে নাযায়, 12ৰে যাব। 12ৰে কেইবাৰ যাব? 12ৰে একবাৰ যাব। আমি ইয়াত পায়ে থৈছোঁ যিহেতু, গতিকে আমি 12 গুণ 12টা আৰু ইয়াত লিখি নাথাকোঁ। এতিয়া আমি উৎপাদকসমূহ ক্ৰমান্বয়ে লিখি ল'ম। 8ৰ উৎপাদক আমি কি পাম? 1 পাম, 2, নেক্সট আমি কেনেকৈ পাম? এনেকৈ গৈ এনেকৈ, অৰ্থাৎ নেক্সট পাম 4, নেক্সট পাম 8, হয়নে? আমি 1, 2, 4 আৰু 8। আৰু 12ৰ উৎপাদক আমি কি পাম? 12ৰ উৎপাদক আমি 1 পাম, নেক্সট কি পাম? 2, নেক্সট 3, নেক্সট 4, নেক্সট 6, তাৰপিছত আমি কিমান পাম? 12। এতিয়া চাওক, আমি 8 আৰু 12ৰ উৎপাদক ইতিমধ্যে আমি উলিয়াই ল'লোঁ। আমি 8 আৰু 12ৰ সাধাৰণ উৎপাদক উলিয়াম। সাধাৰণ উৎপাদক বুলি ক'লে আপোনালোকৰ ভয় খাবলগীয়া একো নাই। সাধাৰণ উৎপাদক মানে এইটোৱে যে 8ৰ উৎপাদকসমূহ আৰু 12ৰ উৎপাদকসমূহৰ মাজত কোনটো সংখ্যা মিল আছে। এতিয়া চাওক, 8ৰ উৎপাদকত আমি 1টো আৰু 12ৰ উৎপাদকৰ 1টো আমি মিল দেখা পাইছোঁ, অৰ্থাৎ দুয়োটাতে 1 সংখ্যাটো আছে। গতিকে ইয়াৰ ফাৰ্ষ্ট কমন ফেক্টৰ্ছ অৰ্থাৎ সাধাৰণ উৎপাদক প্ৰথমটো হ'ব 1। নেক্সট কি আছে? নেক্সট আছে মিল থকা কি আছে চাওঁ, 2 আছে, ইয়াতো 2টো আছে। গতিকে উৎপাদক আৰু এটা আমি কি পাম? 2 পাম। ঠিক আছে। নেক্সট 4টো 8ৰ উৎপাদকত আছে
আৰু 12 উৎপাদকতো 4টো আছে কিন্তু 3টো 12 উৎপাদকত আছে কিন্তু 18 উৎপাদকত নাই সেইবাবে 3টো কি হ'ব আমাৰ কেনসেল হ'ব অৰ্থাৎ দুয়োটা উৎপাদকৰ মাজত কি সংখ্যাৰ মিল আছে সেইকেইটাই হ'ব আমাৰ সাধাৰণ উৎপাদক নেক্সট কি পালো আমি নেক্সট পালো আমি 4 ঠিক আছে নেক্সট কি পালো 4 আৰু কোনোবাটো সংখ্যাৰ মিল আছে নেকি য'ত 8 উৎপাদক হিচাপে বহিছে আৰু 12 উৎপাদক হিচাপে বহিছে এই সংখ্যাসমূহৰ মাজত কোনোবাটো সংখ্যাৰ আমাৰ মিল আছে নেকি যদি মিল নাই তেতিয়াহ'লে এই মিল থকা যেকেইটা আমি সংখ্যা পাম সেইকেইটাই হৈছে 8 আৰু 12ৰ সাধাৰণ উৎপাদক বুজি পালেনে 8 আৰু 12ৰ সাধাৰণ উৎপাদক হ'ব 1 2 4 ঠিক আছে এতিয়া আমি 8 আৰু 12 অৰ্থাৎ দুটা সংখ্যাৰ উৎপাদক উলিয়ালো 8 আৰু 12 এতিয়া আমি তিনিটা সংখ্যা থকা সংখ্যাসমূহৰ সাধাৰণ উৎপাদক কেনেকৈ উলিয়াই যদি আমাক তিনিটা সংখ্যা দিয়া থাকে 8 12 আৰু এটা দিয়া আছে যেনিবা 20 গতিকে তিনিটা সংখ্যা দিলে আমি সাধাৰণ উৎপাদক কিদৰে উলিয়াম আমি নেক্সট তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদকসমূহ কেনেদৰে উলিয়াম চাম আমি তিনিটা সংখ্যা লৈ লৈছো প্ৰথম সংখ্যাটো লৈছো 18 দ্বিতীয় সংখ্যাটো লৈছো 20 আৰু তৃতীয় সংখ্যাটো লৈছো আমি 24 এতিয়া ফাৰ্ষ্টতে আমি কি কৰিম 18 উৎপাদক উলিয়াম 18 উৎপাদক উলিয়াবলৈ হ'লে আমি কি কৰিম 1 ৰে 18 হৰণ কৰিলে কেইবাৰ পাম 18 বাৰ নেক্সট 2 ৰে যদি আমি 18 হৰণ কৰোঁ তেনেহ'লে পাম 9 বাৰ 3 ৰে যদি 18 আমি হৰণ কৰোঁ তেনেহ'লে কেইবাৰ পাম 6 বাৰ পাম নেক্সট 4 ৰে 18 সম্পূৰ্ণৰূপে হৰণ নাযাব 5 ৰেও নাযাব 6 ৰে যাব 6 ৰে আকৌ কেইবাৰ পাম 3 বাৰ পাম গতিকে আমি 6 পূৰণ 3 এইটো আৰু লিখি নাথাকোঁ কাৰণ উৎপাদকত আমি দুটা সংখ্যা একে সংখ্যা দুবাৰকৈ কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰোঁ নেক্সট 7 ৰে নাযায় 8 নাযায় 9 ৰে যাব দুবাৰ গতিকে এইটো আমি ওলোটাকৈ পায়ে থৈছোঁ আৰু লাষ্টত যাব কি 18 ৰে এবাৰ এইকেইটাই হ'ব 18 উৎপাদক নেক্সট আমি উলিয়াই লওঁ 20 উৎপাদক 20 উৎপাদক উলিয়াবলৈ হ'লে আমি 1 ৰে হৰণ কৰিলে কেইবাৰ পাম 20 বাৰ 2 ৰে হৰণ কৰিলে আমি কিমান পাম 10 3 ৰে নাযাব 4 ৰে যাব 4 ৰে কৰিলে কিমান পাব 5 5 4 গুণ 20 নেক্সট 5 ৰে যাব আমি 4 বাৰে পাম গতিকে আমি লিখি নাথাকোঁ নেক্সট 6 7 8 ৰে নাযাব 9 ৰে নাযাব 10 ৰে যাব 10 ৰে দুবাৰ নেক্সট আৰু কিহেৰে যাব 20 ৰে যাব এবাৰ গতিকে এইকেইটাই হ'ব 20 উৎপাদক আৰু আমি উলিয়াই ল'ম এতিয়া 24ৰ সেই একেই 1 ৰে 24 বাৰ 2 ৰে যাব 12 বাৰ 3 ৰে যাব 8 বাৰ 4 ৰে যাব 6 বাৰ 5 ৰে নাযাব আকৌ 6 ৰে যাব এইটো একে 6 ৰে পাম এইটো 7 ৰে নাযাব 8 ৰে 3 বাৰ পাম আৰু 12 ৰে দুবাৰ পাম আৰু লাষ্ট 24 ৰে এবাৰ পাম এতিয়া আমি উৎপাদকসমূহ লিখি লওঁ 18 উৎপাদক আমি কি পাইছিলোঁ একাধিক ক্ৰমে লিখি যাম আমি 1 পালোঁ 2 পালোঁ 3 পালোঁ নেক্সট 6 পালোঁ 9 পালোঁ আৰু 18 পালোঁ 6 পালোঁ 9 পালোঁ আৰু 18 পালোঁ এতিয়া 20 উৎপাদকসমূহ হ'ব 1 2 4 5 10 and 20 next 24 উৎপাদক 1 2 3 4 6 8 12 and 24 ঠিক আছে আমি উৎপাদকসমূহ এনেদৰে ক্ৰমান্বয়ে লিখি ল'লোঁ এতিয়া আমাৰ কি হ'ব সুবিধা হ'ব 18 20 আৰু 24ৰ সাধাৰণ উৎপাদক উলিয়াবলৈ আমাৰ কি সুবিধা হ'ব এতিয়া বলক আমি 18 20 আৰু 24ৰ সাধাৰণ উৎপাদকসমূহ বাছি উলিয়াওঁ 18 20 আৰু 24ৰ সাধাৰণ উৎপাদকসমূহ বাছি উলিয়াম ঠিক আছে এতিয়া প্ৰথমৰ পৰা চাই যাওক কমন কি আছে 1 আছে ইয়াতো 1 আছে আৰু ইয়াতো 1 আছে গতিকে সাধাৰণ উৎপাদক এটা কি হ'ব
1 ঠিক আছে মই তলত লিখিছোঁ ফাৰ্ষ্টত পাম আমি কি 1 নেক্সট কি পাম 2 2 2 তিনিটাটো 2 আছে গতিকে নেক্সট হ'ব 2 তাৰ পাছত ইয়াত 3 আছে ইয়াতো 3 আছে কিন্তু ইয়াত 3 নাই গতিকে 3 টো কেনসেল হ'ব 3 টো নহ'ব নেক্সট 4 ইয়াতো আছে 20ত আছে 24ত আছে কিন্তু 18ত নাই গতিকে 4 টো কেনসেল হ'ব বা 4 টো কেনসেল হ'ব নেক্সট 5 নাই 5 এটাতে আছে তিনিটাত নাই 6 দুটাত আছে মাজৰ এটাত নাই গতিকে 6 টো নহ'ব 9 এটাত আছে বাকি দুটাত নাই নহ'ব নেক্সট আছে 18 বা 18 টো ইয়াত নাই বাকি আৰু কি হ'ব মিল থকা নাই গতিকে 20 আৰু 24ৰ সাধাৰণ উৎপাদক কি হ'ব 1 আৰু 2 কি হ'ব 1 আৰু 2 এই দুটাই হ'ব 18 20 আৰু 24ৰ সাধাৰণ উৎপাদক এনেদৰে আমি কি কৰিম সাধাৰণ উৎপাদকসমূহ উলিয়াব পাৰিম সাধাৰণ উৎপাদক উলিয়াব হ'লে আমি কি কৰিম এটাই চাব লাগিব যে আমাক যদি দুটা সংখ্যা বা তিনিটা সংখ্যা দিয়া থাকে সেই সংখ্যাসমূহৰ উৎপাদকসমূহ আমি প্ৰথমতে উলিয়াই ল'ম উলিয়াই লৈ আমি উৎপাদকসমূহৰ মাজত কোনকেইটা উৎপাদক তিনিটাটো আছে বা একাধিক ক্ৰম হিচাপে আছে বা তিনিটাটো মিল আছে সেই হিচাপে আমি কি কৰিম সাধাৰণ উৎপাদকসমূহ উলিয়াম অৰ্থাৎ যদি 1 যদি তিনিটাটো আছে তেতিয়াহ'লে 1টো হ'ব তিনিটাৰে সাধাৰণ উৎপাদক যদি 2টো তিনিটাটো আছে তেতিয়াহ'লে 2টো হ'ব এই তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদক কিন্তু এতিয়া চাওক 3টো ইয়াত আছে 18 উৎপাদক হিচাপে 3 আছে আৰু 24 উৎপাদক হিচাপে 3 আছে কিন্তু 20 উৎপাদক হিচাপে 3টো নাই সেয়েহে যদি তিনিটা সংখ্যাৰ উৎপাদকৰ সাধাৰণ উৎপাদক উলিয়াব দিয়ে তেনেহ'লে তিনিটা সংখ্যাটো সেই উৎপাদকসমূহ মিল থাকিব লাগিব তেতিয়াহে আমি তাক সাধাৰণ উৎপাদক বা কমন ফেক্টৰছ বুলি ধৰি ল'ম ঠিক আছে আগৰ ভিডিঅ'টোত আমি গুণিতক কেনেদৰে উলিয়াই তাৰ বিষয়ে আলোচনা কৰিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংক দিয়া থাকিব তাত গৈ চাই ল'ব পাৰিব সাধাৰণ গুণিতক যাক ইংৰাজীত কোৱা হয় কমন মাল্টিপলছ এতিয়া চাওক সাধাৰণ গুণিতক বা সাধাৰণ উৎপাদক উলিয়াব দিলে মই আগতে কৈছোঁ যে কমেও দুটা সংখ্যা দিয়া থাকিব তেতিয়াহে আমি সাধাৰণ গুণিতক বা সাধাৰণ উৎপাদক উলিয়াব পাৰিম সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক উলিয়াবলৈ দুটাৰ পৰা আৰম্ভ কৰি 3টা 4টা বা তেনেকুৱা সংখ্যা দিয়া থাকিব এতিয়া আমাৰ ইয়াত দিয়া আছে 4 আৰু 6ৰ সাধাৰণ গুণিতক উলিয়াব দিছে আমি কি কৰিম গুণিতক উলিয়াবলৈ হ'লে আমি প্ৰথমতে 4ক 1ৰে পূৰণ কৰিম 4 × 4 নেক্সট কি কৰিম 4ক 2ৰে পূৰণ কৰিম 4 × 2 = 8 তেনেদৰে ক্ৰমান্বয়ে আমি পূৰণ কৰি গৈ থাকিম 3ৰে কৰিম 12 4ৰে কৰিলে 16 হ'ব 5ৰে কৰিলে আমি 20 পাম 6ৰে পূৰণ কৰিলে আমি 24 পাম 7ৰে পূৰণ কৰিলে আমি 7 × 4 = 28 পাম 8ৰে কৰিলে আমি 32 পাম তেনেদৰে আমি পাই গৈ থাকিম এইখিনিতে কৈ থওঁ যে গুণিতকত কি হয় কোনো ধৰণৰ লিমিট নাথাকে অৰ্থাৎ গুণিতক যিমান মন যায় যেতিয়ালৈ মন যায় তেতিয়ালৈ আমি গুণিতকবোৰ উলিয়াই গৈ থাকিব পাৰোঁ কিন্তু উৎপাদকৰ ক্ষেত্ৰত তেনে নহয় অৰ্থাৎ উৎপাদকৰ সংখ্যা আমি সীমিত অৱস্থাত পাওঁ এতিয়া নেক্সট উলিয়াম কি আমি 6ৰ গুণিতক 1ৰে পূৰণ কৰিলে 6 হ'ব 6ক যদি 2ৰে পূৰণ কৰোঁ আমি 12 পাম 3ৰে যদি পূৰণ কৰোঁ তেনেহ'লে আমি 18 পাম 4ৰে যদি পূৰণ কৰোঁ আমি 24 পাম 5ৰে যদি পূৰণ কৰোঁ আমি 30 পাম তাৰ পাছত যদি 6ৰে পূৰণ কৰোঁ আমি 36 পাম তাৰ পাছত যদি 7ৰে কৰোঁ আমি 42 পাম তেনেদৰে 8 9 10 এনেদৰে যিমান মন যায় আপুনি উলিয়াই গৈ থাকিব পাৰিব এতিয়া চাওক উৎপাদক যিদৰে আমি উলিয়াই লৈছিলোঁ তেনেদৰে গুণিতক উলিয়াই ল'লোঁ এতিয়া আমাৰ উলিয়াব লাগিব 4 আৰু 6ৰ সাধাৰণ গুণিতক এতিয়া সাধাৰণ গুণিতকবোৰ বা সাধাৰণ উৎপাদকবোৰ কেনেদৰে উলিওৱা হয় যদি কমন থাকে অৰ্থাৎ দুয়োটা সংখ্যাৰ উৎপাদক
বা গুণিতকবোৰ যদি কমন থাকে তেন্তে আমি উলিয়াও ইয়াত চাওক আমাক যেহেতু গুণিতক উলিয়াব দিছে আমি গুণিতকসমূহ উলিয়াই ললো এতিয়া ওপৰৰ যেকেইটা গুণিতক আছে অৰ্থাৎ 4 যেকেইটা গুণিতক আছে আৰু 6 যেকেইটা গুণিতক আছে সেই গুণিতকসমূহৰ মাজত কোনটো সংখ্যা আমাৰ মিল আছে আমি চাই লম এতিয়া চাওক প্ৰথমতে আছে 4 গুণিতক আছে প্ৰথম 4 লগত তলৰ গুণিতকৰ কোনোটো মিল নাই গতিকে 4টো নহব নেক্সট আছে 4টো যেটো নহব নেক্সট আছে 8 এই 8 সংখ্যাটো তলত নাই সেইকাৰণে 8টো নহব এতিয়া নেক্সট আছে সব 12 আৰু এই 12 সংখ্যাটো 6ৰ গুণিতক হিচাপে আছে গতিকে যেহেতু ইয়াত দুটা কমন আছে 12 ইয়াতো আছে তেনেহলে 4 আৰু 6ৰ সাধাৰণ গুণিতকৰ প্ৰথম সংখ্যাটো হ'ব প্ৰথম সাধাৰণ গুণিতকটো হ'ব আমাৰ 12 নেক্সট 16 আছে তলত 16টো নাই 20 আছে 20টো তলত নাই 24 আছে 24টো তলত আছে নেকি আছে 24টো 4ৰ গুণিতক আৰু 24টো 6ৰ গুণিতক গতিকে দুটা মিল আছে গতিকে আমি ইয়াৰ নেক্সট কি পাম গুণিতক পাম 24 নেক্সট কিবা আমি গুণিতক পাম নেকি নেক্সট 28 ওপৰত আছে তলত নাই 32 আছে তলত নাই কিন্তু এইফালে লক্ষ্য কৰক একাধিক ক্ৰমে এইবোৰ গৈ আছে অৰ্থাৎ ইয়াৰ পাছতো সাধাৰণ গুণিতক এই দুটা সংখ্যাৰ সাধাৰণ গুণিতকৰ মিল ওলাব পাৰে অৰ্থাৎ সাধাৰণ গুণিতক ওলাব পাৰে গতিকে আমি 4 আৰু 6 সাধাৰণ গুণিতক 12 আৰু 24 পালো যদিও আমি কি আগলৈ পোৱাৰ সম্ভাৱনা আছে গতিকে যেহেতু আমি ইয়াত আগলৈ বহুত লিখিব লিখি থাকিব নোৱাৰো গতিকে আমি কি কৰিম 4 আৰু 6ৰ সাধাৰণ গুণিতকবোৰ যেতিয়া আমি গুণিতকবোৰ লিখিম তেতিয়া কি কৰিম গুণিতক এটা বা দুটা জীৱ আমি ইয়াত দেখা হিচাপে পালো তাৰ পিছত আমি কি কৰিম এনেদৰে দি এই চিহ্নটো দিম এই চিহ্নটো মানে কি এই চিহ্নটো হৈছে অসীমলৈ আছে গতিকে অসীমত 4 আৰু 6ৰ সাধাৰণ গুণিতক উলিয়াব পাৰে অৰ্থাৎ ওলাই যাব পাৰে এতিয়া আমি 4 আৰু 6ৰ উলিয়ালো অৰ্থাৎ দুটা সংখ্যা আমি উলিয়ালো এতিয়া উলিয়াম আমি তিনিটা সংখ্যা থাকিলে কেনেদৰে সাধাৰণ গুণিতক উলিয়াব পাৰি ইয়াত তিনিটা সংখ্যা আমি লৈ লৈছো প্ৰথমটো লৈছো 3 দ্বিতীয়টো 6 তৃতীয়টো 9 এতিয়া এই তিনিটাৰ গুণিতকবোৰ আমি সাধাৰণ গুণিতক কেনেদৰে বাছি উলিয়াম চাওক প্ৰথমতে 3ৰ আমি গুণিতকবোৰ লিখি লওঁ 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 আৰু এনেদৰে লিখি গৈ থাকিব পাৰিম ঠিক আছে এতিয়া আমি 6ৰ গুণিতকবোৰ উলিয়াই লওঁ 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 54 6 10 গুণ 60 এনেকৈ উলিয়াই গৈ থাকিব পাৰিম আৰু শেষত কি আছে আমাৰ শেষত আছে 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45 9 6 গুণ 54 9 7 গুণ 63 9 8 গুণ 72 9 9 গুণ 81 9 10 গুণ 90 আৰু এনেদৰে আমি কি উলিয়াই গৈ থাকিব পাৰিম এতিয়া চাওক 3 6 আৰু 9ৰ সাধাৰণ গুণিতকবোৰ কি হ'ব এতিয়া এই সংখ্যাসমূহৰ অৰ্থাৎ এই গুণিতকসমূহ যদি আমাৰ এই তিনিটা গুণিতকৰ যদি মিল আছে তেনেহলে আমি এইবোৰ সাধাৰণ গুণিতক হিচাপে ধৰি ল'ম এটা চাওক প্ৰথম আছে 3টো তিনিটাটো নাই কিন্তু 6টো দুটাত আছে এটাত নাই গতিকে 3টো নহব 6টো নহব নেক্সট আছে 9
নেক্সট আছে 9 9 কিন্তু কি হৈছে দুটাত আছে কিন্তু মাজৰ 6 নাই 6 গুণিতক হিচাপে নাই গতিকে 9টো নহ'ব নেক্সট আছে 12 12 দুটাত আছে এটাত নাই গতিকে 12টো নহ'ব ঠিক আছে 12টো নহ'ব নেক্সট 15টো 3ত আছে কিন্তু এই দুটাত নাই এই দুটা গুণিতক হিচাপে নাই গতিকে 15টো নহ'ব নেক্সট আছে 18 এতিয়া চাওক 18টো 3 গুণিতক হিচাপে আছে 6 গুণিতক হিচাপে আছে আৰু 9 গুণিতক হিচাপে আছে গতিকে 3 6 আৰু 9 সাধাৰণ গুণিতকৰ প্ৰথমটো হ'ব কি আমাৰ 18 প্ৰথমটো কি আছে 18 নেক্সট কি পাম আমি 21 আছে 21টো এই দুটা নাই নহ'ব 24 আছে 24টো এই দুটাত আছে কিন্তু 9 নাই গতিকে এইটো নহ'ব নেক্সট আছে 27 27টো দুটাত আছে কিন্তু এটা নাই নেক্সট আছে 30 30টো দুটাত আছে কিন্তু কি এটা নাই গতিকে আগলৈ গৈ থাকি হয়তো আমাৰ 3 6 আৰু 9 সাধাৰণ গুণিতক ওলাব পাৰে গতিকে 3 6 আৰু 9 সাধাৰণ গুণিতকৰ আমি এই লিখাসমূহৰ ভিতৰত কি পালোঁ আমি 8 পালোঁ আৰু হয়তো আগত গৈ এনেকৈ ওলাব পাৰে অৰ্থাৎ আগত গৈ ওলাব পাৰে ঠিক আছে এইখিনিতে যদি আমি 3ৰ গুণিতক আৰু অলপ বঢ়াই দিওঁ তেতিয়াহ'লে আমি আৰু এটা গুণিতক পাম আপুনি চাওক এতিয়া যদি 33 নেক্সট পাম আমি 3 1 33 3 12 36 এতিয়া চাওক এই 36টো 3ত আছে 9ত আছে আৰু কিহত আছে 6ত আছে আৰু 9ত আছে গতিকে 36টো 3টাটো কমন আছে গতিকে যেটো 36টো 3টাটো কমন আছে তেতিয়া আমাৰ আৰু এটা উৎপাদক কি হ'ব বা আৰু এটা গুণিতক কি হ'ব আমাৰ সাধাৰণ গুণিতক কি হ'ব 36 ঠিক আছে আৰু এটা 36 হ'ব আৰু এনেকৈ গৈ গৈ আগত গুণিতক ওলাব পাৰে গতিকে হেহে আমি কি কৰিছো ইফালে অসীমলৈ এইটো বঢ়াই দিছো এতিয়া আপোনালোকে বুজি পালে সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক কেনেদৰে উলিয়ায় আজিলৈ এইখিনি আছিল যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব